গাইস এতিয়া আমি যাব লাগিছো বিহু সন্মিলন মই যাওঁতে দেখিছো আহিলি গাইস এতিয়া আমি এয়া বিহু সন্মিলনলৈ গৈছো এয়া মোৰ লগত আছে এয়া আছে ভন্টি দীপু ভন্টি হয় হেল্ল আৰু এয়া হিপকত গ'ল ও এজনী আন্ধাৰত ওলাই নাই এয়া তোক দেখাইছো গাড়ী ও আমি মোবাইল চাই থাকোতে মানে ক'ত আহিছো ক'ত নাই একো গম পোৱা নাই দেই গছতে খুন্দা খাম এতিয়া আমি সব গৈ আছো বিহু সন্মিলন চাবলৈ কিবা হয় গাই দে এটা বিহুতে গা কত ভাল গান গাও নহয় পৰি গৈছো গাইছ আপোনালোকৰ কাৰণে এতিয়া একো সঁচাকৈ ইমানে আন্ধাৰ একো দেখা নাই এতিয়া আমাৰ লগত আমাৰ লগত এটা আহি আছে স্কুলৰ ৰাজা বুলি কয় ৰাজা ভাগৰ সেইটোৱে মানে ৰুটি খাই আছে তাৰ ওলাই হোৱাই নাই আমি 6টাতে আমি 6টাতে আপোনাৰ ৰ কৈ ল अबे जल्दी बोल कल सुबह पनवेल निकलना है আমি 6টাতে ফোন কৰিলো সি ৰুটিয়ে খাই আছে এতিয়ালৈকে হেতি ৰুটি মানে খাই হোৱা নাই আমি বোলো যাওঁগে বলি আহিব এইফালে হিপুৱে হাঁহিছে ধুনীয়াকৈ স্মাইলটো দি দিয়া দি দিছে এতিয়া খালতে পৰিম ক'ত গৈ আছো জানো অ দিবু কিবা এটা জমা আমি কিন্তু এটা ভাত খাই অহা নাই দেই আৰু এতিয়া 8:30মান বাজিলে আজি ভাত খাবলৈ মোক ছাবস্ক্ৰাইব কৰি দিবা দেই ছাবস্ক্ৰাইব কৰি দিবা দেই ৰাতি আন্ধাৰত আমি আহি আছো জ্যোতিস্মিতা তো আমি গৈ আছো চাই থাকক ব্লগটো দেই তাত গৈ দেখাই আছো লোৱা গাইছ তাই ভাগৰ লাগিছে এতিয়া ই থৈ আহিব ককাইকে বহুত ভাগৰ লাগিছে এজনী আমাৰ হিপো দেখিছে নাই ইমান দেখিছে নাই মুখত লিপষ্টিক দেখিছে নাই হিপো বয়ফ্ৰেণ্ডক দেখা পাম বুলি পুৰা লিপষ্টিক লগাইছে হেণ্ডচম বয় আমাৰ গোটেই এতিয়া পাইছে এতিয়া আমি যাম আৰু দেই তই ব্ৰেণ্ডেড পিন্ধি আছো মই দেখা এয়া আমাৰ স্কুলৰ ঋতিক ৰোশন আছিলে তই কান্দিছ যে বেছি তাৰিফ কৰি দিলো নি তই কান্দি গৈছ যে অলকা পালেহি অলকা এতিয়া মই ব্লগ বনাইছো হাই কৰি দিয়া ৰাজা এতিয়া হাঁহিছা এতিয়া এই বৰ্তমান জনগণৰ মন গাবলৈ সকলোবোৰ থিয় হৈছে পৰিৱেশটো কিন্তু এইটো কৰিছে কাৰণে ভাল লাগিছে আকৌ এজনে আমাক লজিক পাইছিলে জান নাই মোৰ লগৰজনী জোচ চকচোন কিন্তু মোৰ হ'লে অকণোৱে জোচ নাই মানে মই সঁচাই গ'লে খুব টান পাইছোঁ মোৰ এনেকুৱা লাগিছে যে কেতিয়া যাম বা কেতিয়া আহিলোঁ এনেকুৱাহে লাগিছে কাৰণ মোৰ বহুত বৰ খালোঁ আৰু ফাইনেলি পালোহি ঘৰ আৰু এতিয়া 12টা বাজিছে ফাংচনটো বেলেগে কি পালে নাজানো কিন্তু গানকেইটা ইমানেই বৰিং গাইছে মোৰ টোপনি আহি গৈছিলে মাজতে এতিয়া পালোহি আৰু কাইলৈ মোৰ ডান আছে তো কাইলৈ মই 7টা মানতে উঠিব লাগিব গা চা ধুই ৰেডি হ'ব লাগিব তো এতিয়া মই শুই যাম আৰু ভাত খোৱাই নাই ভাতকেইটা খাই লওঁ তাৰপিছত আপোনালোকক কাইলৈ লগ পাম বহুত টায়াৰ্ড ফিল কৰিছোঁ ইনে গ'লো যেনহে লাগিলে কিন্তু সঁচাই ক'বলৈ গ'লে কিন্তু আমি স্কুলৰ গিটা বহুত দিনৰ মূৰত লগ পালোঁ সেইকাৰণে ভাল লাগিলে তো কাইলৈ লগ পাম দেই গুড নাইট এতিয়া ভাত খাবলৈ মাইচি হৈছে যাম
গুড মৰ্নিং গাইজ তো ফাইনেলি মই এতিয়া গা চা ধুই আহি গ'লোঁ কালি গুড নাইটৰ পৰা ডাইৰেক্ট আজি গুড মৰ্নিং একদম মোৰ চকু সোমাই আছে কাৰণ মোক কালি টোপনি মোৰ একদমেই ভাল নহ'ল আৰু ফাংচনটো চাবলগীয়া ফাংচন একদমেই নাছিল তো মই তামাম বৰ খালোঁ একো নাই এতিয়া মোৰ দান আছে ব্ৰাহ্মণ আহি আছে মই সেইকাৰণে ৰখি আছোঁ গা চা ধুই আহিছোঁ ৰেডি হওঁ আৰু ইমান জল্দি উঠিছোঁ দেখিছে আনকালে মই 10:30 মানত আজি ৰেকৰ্ড আজি একদম মানে ৰেকৰ্ড হৈ গৈছে আৰু ইমান জল্দি উঠা তো 7টাতে উঠিছোঁ আৰু চাই থাকক আৰু কি হ'ব গাইজ এতিয়া খাবলৈ লৈছোঁ পানী কাৰণ মই দান নিদিয়ালৈকে মই একো খাব নোৱাৰোঁ অকল পানী খাই থাকিব লাগিব সেইকাৰণে কৈছোঁ কোন ক'ত আছে মানে ব্ৰাহ্মণজন ক'ত আছে জল্দি আহক মই একো খাব নোৱাৰোঁ ন পানী গ্লাছ খাই মই থাকিব লাগিব চব আহক আৰু বুজি পাওক তো জল্দি আহক তুলসীজোপা ক'ত গ'ল গন্ধ পুষ্পী নম শিৱায় নম বিষ্ণু নম অদ্য শ্ৰী সূৰ্য দত্তা বৈশাখ মাসে মেঘ কি পুত্ৰ মধুকৈল্য ঋষি গোত্ৰশ্ৰী কি দুখ পাতে এতিয়া নমস্কাৰ কৰি কৃতজ্ঞ দানোৎসৰ্গ কৰ্মণি অচিদ্ৰ মস্তু ইয়াতে ধৰা দুইটা হাতে নমো বিষ্ণু বৰ্তমান এয়া দান দি আহিলোঁ আৰু এতিয়া ফাইনেলি চাহ খাইছোঁ তো হৈ গ'ল ভালে আৰু তেখেত এতিয়া গৈছে তো আজি ভিডিঅ'টো তেতিয়াহ'লে ইমানতে সমাপ্ত কৰোঁ আই হোপ আপোনালোকে চাই ভাল পালে এতিয়া কিবা এটা খাই লওঁগৈ ভোকত আছোঁ তো বাই বাই